দেউতা দেউতা পইচা লাগিছিল অলপ কিমান টাকা 2000 কিয়া ফৰ্ম ফিল আপ আছে সিনা নো তোৰ ফৰ্ম ফিল আপ গেলে সিদিনাখনি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে তোৰ ৰেজিষ্ট্ৰেশ্যনো গেছি আই এই দেউতা তুমি নাজানা তেলা কিয়া এই তুমি ইমান পঢ়া লিখা নহয় সেইটো হয় অৱশ্যে দে হেল্ল' যাই আছোঁ ৰ দেউতা পইচা যা ঐ আজি জন আহাতে ইমান দেৰি কৰিলা যে আহিব টেনশ্যন লবা আহি আছো তাৰ অলপ কাম আছে চাগে তলত দুৱাৰটোৱে ভাল হ'ব ন কি আহিব না আহিব লাগছিল দিওঁ কৈছিল দিওঁ কালি ইমান দেৰি হ'ল বহুত দেৰি হৈ গ'ল দেখোন আরে ভাই ইমান দেৰি করলি পইচা আনিছোঁ চা পাৰ্টি কৰিম কি ক পার্টি তোমালোকে ইয়াত কি কৰি আছো পাৰ্টি কৰি আছো কলেজত যোৱা নাই কলেজত যাই কিনে মই কিবা ক'লে ছোৱালী ক'বা মই কিবা ক'লে মোক ক'বা তোমাক জানো তুমি যে লোকেল গাঁওখনৰ যাবতে কলেজত ন ঠিক আছে বেয়া মানে নহয় আৰম্ভ হয় নাই আজি আপি দেখাই নাই তো জকাব লাগবই নিশ্চয় জকাব লাগিব আপনি কি মাল বেচা না কি ধুনীয়া লাগিছে ও মজা লাগিছে তোমাৰ ইয়াত কি কৰি আছ লগৰ ল'ৰা ৰখি আছ না কি কৰি আছ মই গম পাইছোঁ বহুত দিন হ'ল তোমাৰ ক্লাছত যোৱা নাই তোমালোকক মই লক্ষ্য কৰি আছোঁ তোমালোকে ইয়াত আড্ডা পাতিছ শুনা তোমালোকে এইবোৰ কৰি নিজকে ফাঁকি দি আছা এটা কথা মনত ৰাখিবা এইবোৰ কৰি তোমালোকে নিজৰ ক'ৰবাত নিজে খাবাই দিম মই এতিয়া যাওঁ যা মাষ্টৰ যা নিজৰ কপাল নিজে খাব পাৰি নি কি গাধা তোকে কথা কবাইছে বোম ডাইলগ দিলি কে এইটো উৰিকে লগা আছে আমাৰ কিন্তু কিন্তু মাষ্টৰক দিয়া নাই মাল আইছে বে জল জকাই থ একবার ਬੁੱਲੀਆਂ ਦਾ ਹਾਸਾ ਤੇਰਾ ਕੀ ਕਹਿੜੇ ਤੇਰੇ ਨਖਰੇ ਦੇ ফাইনেল মার খাবো মার খাবো কিন্তু এক নম্বর আছে কিন্তু খাতরা মাল দেখাতে গম পাইছো বেয়া খাতরা মাল মার খাবোই ফাইনেল মার খাবোই মার খাকবে খাক দিয়ে বহুত দিন খাই বনাই না রাতে রাতে বহুত মার খাইছি তুই ছোৱালী জগাতে ও দোষ বয়া মাছি আজি
আমি আলোচনা কৰিছিলোৱে মাৰ খাব বুলি। তোৰ বেছি মাৰি খাবি আমি জানো এতিয়া আমি যোৱাই নাই খেলা প্ৰমাণ আগতে পাইছো কেনে লাগছি আমি নাযাওঁ জকাবা পালত ধৰিও আগত কাটি নালাগে চিনি পাই আগে যাওঁ আমি তন্দেজি মাৰিব আমাক কলাই কেতে আমাক যাবা দিছে একজন দে তিনুৱে তাক জকে মই দিবৰ বস্তেছো আসুছে লাল পৰি গিছে এটা মাৰি খাইছি তাইক জকে মাৰি তই মাৰি খাবা গিছে আগতে খাইছি মই বহুত খালো কিন্তু আমাক কোনোদিনে কোৱা নাছিল ইও মাৰি খাইছি বেছি মই মাৰি খাইছি কিন্তু মই নাযাওঁ মই জানো কিন্তু তহঁতক মাৰি খাই চাইছো কেনে কৰা কাজিয়াক চিনবা নহয়তো কাজিয়াক এটা কাজিয়াক নেকি নেউলাকেৰ কলেজৰ কিবা আজিৰ পে নজগাবি কিন্তু আজিৰ পে জকালি এইবাৰ বাইপিয়াকে আহিলে ঘৰত মাৰি থৈ যাব নাখামি আরে তুমি আনবো ভাই ভাই একটু পিছনে নাসামাই আপনি নাসামাই অ দেউতা ক'ত আছা তই এই কলেজৰ আগত এই তোৰ ভণ্টি আহি আছে গুৱাহাটীৰ পৰা তই আনতে তাইক লৈ আহিবি অ দেউতা হ'ব দিয়া দে এই এটা ছোৱালী আহিছে এই কি মাল আছে এটা এই জোন এটা মাল আছে চা তহঁতে যাচোন মই যাই আছো ওই পাগল হত তোদের ভাই বোনি নাই ধুনীয়া লাগিছে কেনে আরে ভাস শরম নাই স্টুপিড ননসেন্স ও যারে সারা মালা কি ঘৰত জগাগে ঘৰত ভাই বোনি জগাগে তোমাৰ গালিটা ভাল লাগিছে কিন্তু নামটো ক'লে আৰু বেছি ভাল লাগিল হয় হাউ ডে ইউ ভাস শরম নাই হা এনেকে নয় ছোৱালী জগাই ঘুৰা ৰাস্তা যা যা ঘৰত যা মা বোনি জগাগে যা ভাস শরম নাই আপোনাৰ কিন্তু গালিটা বহুত শুনিলো কিন্তু আপোনাৰ নাম অ এই কিবা হাল্লা লাগিছে ৰ'বা যাই আছো পিছত কথা পাতিম আৰে এইটো দেখোন মোৰ ভণ্টি মজা লাগছি দে অ কিয় জগাইছা আরে সানা কি ধুনীয়া মাল তো নজকা নেকি আরে তই কি মারলি বে মোক এইটো মোৰ ভণ্টি হয় ফোনটি হল কি মোৰ ফোনটি কি দিনা জকাইছিলি তই কিয় জগাবি বে মোৰ ভণ্টি আরে তই কি জকাবি আরে কি হইছে ওইছো তোমার কি মারলে গুটিনো না নহয় তোৰ ভণ্টি হয় তই কিয় জগাবি তোমালোকে কিয় কাজিয়া কৰি আছা ইয়াত তোমালোকে ইয়াত কিয় কাজিয়া কৰি আছা ছাৰ ই মোৰ ভণ্টিক জগাইছে ই এইটো তোমাৰ ভণ্টি নেকি হয় ছাৰ
তোমাৰ ভণ্টিক জগা মানে তোমাৰ খং উঠিছে তুমি যে বেলেগৰ ভণ্টিক জগা তেতিয়া তোমাৰ কেনেকুৱা লাগে তোমাৰ বেয়া নালাগে নেকি ভণ্টি শুনা তোমাৰ দাদা বুজি পাইছা দাদা তুমিও তোমালোকক মই একো নকওঁ তোমালোকে নিজকে ধ্বংস হৈছে তোমালোক একো নকওঁ ভণ্টি তুমি ঘৰত যাবা মই এতিয়া যাওঁ তোক মই চাই ল'ম চাবি যে চাবি আকৌ কৰিবা নৰা লাগিব নালাগে বল, বল। বুলি লাগিব চাই ল'ম তোক মই চাই ল'ম চাবি যে চাবি আকৌ কৰিবা নৰা চাই ল'ম কি চাবি দিয়া আহিছা দেউতা আমার দাদা অঁ দেউতা নাকান্দিবা নাকান্দি কি তাক মই সৰুতে ইমান ডাঙৰ ব্যৱহাৰ কৰিলোঁ মাক মই সৰুতে মৰি গ'ল জানা না সি মোক ইমান আঘাত দিব বুলি মই ভবা নাছিলোঁতো দেউতা বুলি নামাতিবি তই দেউতা বুলি তই মোৰ সন্মান চেষ্টা কৰি আছা তই বুজিছা না তোক কি কম আৰু তই আজি পৰা কলেজ যাব নালাগে সদায় মোৰ লগত কাম কৰিবি এতিয়া তই কলেজ যাব নালাগে কলেজ যাই কি কৰা তেওঁ আপিছা হা আৰু ইটো খোৱাৰ আৰম্ভ কৰিছে কিয়া কোন লগত চলিক পাই খঙাই ঐ তোক মায়েৰে তোৰ মৰি যাবা সৰুতে কিমান দিন হ'ল জানা সেইটো তাকে অনুভৱে কৰিব পাৰা নাই তই মায়েৰে মৰি যাওঁ হা তোক মই যি লাগে চব আনি দিছোঁ তই এনেকুৱা কিয় কৰিলি তই তো আজিকালি মোৰ পুত্ৰই নহয় তোৰ নামে কি মোক কয় বুজিছা নাই এনেকুৱা নকৰোঁ মই মাফ কৰি দিয়ক দেউতা আমাৰ এনেকুৱা ভাল মানুহ হ'ল তোৰ বিশ্বাস নাই তোৰ ওপৰত মোৰ ভাল মানুহ হ'ম দেউতা লগ চগ চব ভালেই হা অলপ পাইছোঁ হ'ব দে তোক মাফ কৰি দিলোঁ আজি পৰা এনেকুৱা কাম নকৰিবি তই বুজিছা ভাই সি নো নাহিলে আই সেইদিনা বেয়াকে লাগছে দেই এই লাগবে লাগিছিল ভাই সি মোক কিয় মানুহ লাগে কচোন দেই ভুল হৈছে এলা বাদ দে এতিয়া মাফ খুজিবি না খুজা তই এতিয়া মাক মই নিকছো দে নহয় মাফ খুজিব লাগিব নহয় 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 মই নিকছো দে আকৌ নহয় যি হৈছে আমি গোটাই যে একেলগে মাফ খুজিম আকে লগ আজি যি হৈছে আমি মাফ খুজিম এতিয়া এলা বাদ দি আৰু ঠিক আছে ইয়াক দিছোন ঠিক আছে মাফ খুজিলি আজি এলা বাদ দি আৰু এতিয়া তহঁতৰ লগ লাগবে আমিতো ভুল কৰা নাই মোৰো ভুল হৈছে মই জকাব নালাগে গম নাপাওঁ না তোৰ বহিনীৰে বুলি মই জানে আমি daily জকাও। আমাকতো চিনাকি কৰি দিয়ে না তই ভাই সেইটোতো হয় এতিয়া অলপ বাদ দি চবৰে এতিয়া ভুল হয় এতিয়া আমাৰ এতিয়া বাদ দি এতিয়া আমি লগ আৰু ঠিক আছে আৰু
ৰখি দিব বহু আমি অলপ নাকি অলপমান দেৰিকৈ যাম আজি সেইদিনা বহুত আমি একেদিন বহুত ভুল কাম কৰিছোঁ গতিকে আমাক ক্ষমা কৰি দিয়ক ছাৰ আমাৰ বহুত ভুল কাম কৰিছোঁ আমি ফুল কাম এনেকুৱা কৰিব নালাগিছিল তোমালোকৰ কাৰণে মোৰ সন্মান গৈছে তোমালোকে য'তে ত'তে আড্ডা দি ফুৰা য'তে ত'তে কিবা কিবি কৰি ফুৰা সেইকাৰণে মোৰ সন্মান গৈছে নহয় মানে ছাৰ তোমালোকে ভাল হ'লে মোৰে ভাল মোৰে কলেজখনৰ নাম হয় মোৰ নাম হয় তোমালোকৰ কাৰণে মোৰ সন্মান যোৱা অৱস্থা হৈ গৈছে আমি ভাল হ'ম আছা তুমি ক্লাছ কৰিবা আপোনাক দেখুৱাম ছাৰ সঁচা ছাৰ ৰেগুলাৰ ক্লাছ কৰিবা সঁচা ছাৰ ৰেগুলাৰ ক্লাছ কৰিম আজি কাণত ধৰি কৈছোঁ ছাৰ ঠিক এনেকুৱা কাম আছে নকৰোঁ আৰু যদি দেখে তোমালোক আপুনি আমাৰ ঘৰৰ পৰিয়ালক যাকে কয় তাকে কৈ দিব আৰু যি শাস্তিৰে দিব পাৰে ছাৰ ঠিক আছে তোমালোকক মই ক্ষমা কৰি দিছোঁ তোমালোকে ভাল হ'বা ৰেগুলাৰ ক্লাছত যাবা মই তোমালোকৰ ভৱিষ্যত কামনা কৰিলোঁ তোমালোকে ৰেগুলাৰ ক্লাছত যাবা মই এতিয়া যাওঁ কলেজ যাব নেকি ছাৰ আপুনি আমাৰ লগত যাব আৰু আপোনাক নেকি ক'ত যাব কলেজত আজি আমি এটা নতুন ভিডিঅ' বনালোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব জৰুৰ কৰিব আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে চাই কিনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ফ্ৰেণ্ডছ বাই